এনেকুৱা গীত শুনিবৰ কাৰণে ধুনীয়া গান কৰিছে। কি নাম তোমাৰ? মোৰ নাম মৃদু কামনি কাশ্যপ। খুব ধুনীয়া আৰু খুব তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তোমাৰ বয়স কিমান? মোৰ বয়স 14 বছৰ। আচলতে মই চেষ্টাহে কৰি আছোঁ, আগুৱাই যাবলৈ মোৰ আপোনালোকৰ আশীৰ্বাদ লাগিব। এয়া আৰম্ভণি আচলতে, আৰু বহুত দূৰ আগুৱাই যাবলৈ আছে। 14 বছৰতে যদি এনেকুৱা হয় আৰু 24 বছৰ কি হ'ব হয়নে? ঠিক আছে, অল দ্য বেষ্ট। গাম নাহৰো গাম, অকণমান সময় দিয়ক। এটা লাইন কৰি থোৱা থাকে ন, এটা কৰি, নহ'লে নাহৰ চাহৰ হোৱাৰ পিছত গুচিয়ে যাম আৰু ইমান দেৰি ৰৈ নাথাকোঁ নে কি কয় ৰাইজ? কি কয় আপোনালোকে? আমি এইখিনিতে এতিয়া সম্বৰ্ধনা অনুষ্ঠান আমাৰ খুব সুন্দৰভাৱে আমাৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো পৰিচালনা কৰিছে একদম কৰ্মানী ছোৱালী, ইমান ধুনীয়াকৈ অনুষ্ঠানটো পৰিচালনা কৰিছে। তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কোৱা পৰিচয়? মোৰ নাম মৃদু কামনি কাশ্যপ, মোৰ ঘৰ পাহাৰত, মোৰ দেউতাৰ নাম ৰূপেন দাস আৰু মোৰ মাৰ নাম নিৰ্মলা দাস। আচলতে মই কেৱল চেষ্টাহে কৰি আছোঁ। হয়তো অজানিতে মোৰ ভুল ভ্ৰান্তি হৈ যাব পাৰে, তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু এয়া মোৰ আচলতে আৰম্ভণিহে। এই যাত্ৰাত আগুৱাই যাবলৈ মোৰ আপোনালোকৰ আশীৰ্বাদ নিশ্চয় লাগিব। ধন্যবাদ। এই কণমানিজনীক আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি এটা সম্বৰ্ধনা জনাম, আৰু সম্বৰ্ধনা জনাব আমাৰ কমিটিৰ সক্ৰিয় সদস্য বিশ্বজিৎ শৰ্মা। তেওঁ এটা স্মাৰক আৰু তাইক সম্বৰ্ধনা জনাব। ঠিক আছে।
এইটো আমাৰ গান আচলতে আমাৰ সকলো Thank you.